হাই ওয়েলকাম বেক। আজি আমি আলোচনা কৰিম এটা অতি গুৰুত্বপূৰ্ণ স্বাস্থ্যজনিত সমস্যাৰ বিষয়ে। সমস্যাটো হ'ল গল ব্লাডাৰ ষ্টন। বৰ্তমান সময়ত ব্যস্ততাপূৰ্ণ অত্যাধুনিক জীৱন যাত্ৰাত এক অন্যতম সমস্যা ৰূপে দেখা দিছে গল ব্লাডাৰ ষ্টন। আৰু দিনক দিনে এই সমস্যা ব্যাপকভাৱে বৃদ্ধি পাব ধৰিছে। ব্যস্ততাপূৰ্ণ জীৱনত মানুহৰ খাদ্য অভ্যাসৰ পৰিৱৰ্তন আৰু আলস্য জীৱন যাপনৰ বাবে এই ৰোগৰ ব্যাপকতাই দেখা দিছে। সৰ্বসাধাৰণতে বয়স্ক লোকসকলৰ এই গল ব্লাডাৰ ষ্টন হোৱাৰ সম্ভাৱনা বেছি হয়। ইংলেণ্ড, আমেৰিকাৰ দৰে উন্নত দেশসমূহত 10ৰ পৰা 12% প্ৰাপ্তবয়স্কৰ লোক এই গল ব্লাডাৰ ষ্টনৰ সমস্যাত ভুক্তভোগী। এক সমীক্ষা অনুসৰি মাৰ্কিন যুক্তৰাষ্ট্ৰতে 20 মিলিয়ন লোক এই গল ব্লাডাৰ ষ্টনৰ সমস্যাত ভাৰাক্ৰান্ত আৰু আমাৰ ভাৰতবৰ্ষত প্ৰতি বছৰে 10 মিলিয়ন ভাৰতীয় এই সমস্যাত ভাৰাক্ৰান্ত হৈছে আৰু দিনক দিনে এই সমস্যা দ্ৰুতগতিত বৃদ্ধি পাব ধৰিছে। পূৰ্বতে এই গল ব্লাডাৰ ষ্টনৰ সমস্যা বয়স্কৰ লোকৰ ক্ষেত্ৰতে দেখিবলৈ পোৱা গৈছিল যদিও বৰ্তমান খাদ্য সামগ্ৰী ভেজালকৰণ আৰু অত্যাধুনিক জীৱন ধাৰণৰ বাবে জীৱনশৈলী পৰিৱৰ্তন হোৱাৰ কাৰণে এই সমস্যা আমাৰ দেশৰ সৰু সৰু ল'ৰা ছোৱালীকে ধৰি সকলো স্তৰৰ লোকৰে হোৱা দেখা গৈছে। পুৰুষৰ তুলনাত মহিলাৰ এই গল ব্লাডাৰ ষ্টনৰ সমস্যা অত্যাধিক হোৱা দেখিবলৈ পোৱা গৈছে। ইয়াৰ কাৰণ হ'ল মহিলাসকলৰ ছেক্স হৰমন, এষ্ট্ৰজেন, গৰ্ভনিৰোধক বড়ি আদি। আজি আমি ইয়াত আলোচনা কৰিম বৰ্তমান ব্যাপক ৰূপে দেখা দিয়া এই গল ব্লাডাৰ ষ্টন কি আৰু এই গল ব্লাডাৰ ষ্টন হোৱাৰ কাৰণসমূহনো কি কি, এই গল ব্লাডাৰত ষ্টন হলে কেনেকুৱা ধৰণৰ লক্ষণ প্ৰকাশ পায় আৰু অস্ত্ৰোপচাৰ নকৰাকৈ এই গল ব্লাডাৰ ষ্টন কেনেকৈ নোহোৱা কৰিব পাৰি তাৰ বিষয়ে আজি আমি আলোচনা কৰিম। মই ডাক্তৰ হৰি, আপোনালোক সকলোকে ডাক্তৰ হৰিছ ৱেল ফিউচাৰ চেনেললৈ স্বাগতম জনাইছো আৰু লগতে স্বাস্থ্য সম্পৰ্কীয় গুৰুত্বপূৰ্ণ ভিডিঅ'সমূহ পাবৰ বাবে ডাক্তৰ হৰিছ ৱেল ফিউচাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবৰ কাৰণে আপোনালোকক অনুৰোধ জনাইছো। এতিয়া আহো এই গল ব্লাডাৰ ষ্টন। আমাৰ বুকুৰ ঠিক তলতে সোঁফালে যকৃতৰ তলত পিত্তাশয় বা গল ব্লাডাৰ অৱস্থিত। তিনিতৰপীয়া পাতল মাংসপেশী আৰু শ্লৈমিক কলাৰে গঠিত এই গল ব্লাডাৰ দেখাত এখন মোনা আকৃতিৰ হয়। ইয়াৰ ব্যাস প্ৰায় 3 পৰা 4 ইঞ্চি হয়। এই গল ব্লাডাৰৰ মূৰৰ পৰা এডাল নলিকা ওলাই যকৃতৰ নলীৰ সৈতে সংযোগ হৈছে। এই নলীডালক সিষ্টিক ড্ৰাগ বুলি কোৱা হয় আৰু ইয়াৰ ব্যাস প্ৰায় 1.5 ইঞ্চি। যকৃতৰ নলী আৰু এই গল ব্লাডাৰৰ নলীৰ সংলগ্ন হৈ আমাৰ বৃহদান্তৰ ডিউডেনামত প্ৰৱেশ কৰিছে। এই অংশটোক পিত্তনলী বা কমল বাইল ডাক্ট বুলি কোৱা হয়। এই পিত্তনলীৰ মাজেৰে আমাৰ পিত্তাশয়ৰ পৰা ৰস বৈ আহি ডিউডেনামত থকা খাদ্যৰ লগত মিহলি হয় আৰু এই পিত্তৰসৰ বাবেই আমাৰ খোৱা খাদ্যত থকা চৰ্বি হজম হয়। আমাৰ খোৱা খাদ্যত থকা চৰ্বি হজম কৰাটোৱে হৈছে এই পিত্তৰসৰ প্ৰধান কাম। আমি আহাৰ খোৱাৰ আধা ঘণ্টাৰ ভিতৰত জুলীয়া খাদ্য বৃহদন্তৰ ভিতৰত প্ৰৱেশ কৰাৰ লগে লগে পিত্তাশয়ে এক স্বয়ংক্ৰিয় সংকোচন প্ৰক্ৰিয়াৰ দ্বাৰা পিত্তনলীৰ মাজেৰে এই পিত্তৰস ডিউডেনামলৈ প্ৰেৰণ কৰে। এইখিনিতে উল্লেখ কৰি থওঁ, এই ক্ষাৰকীয় গুণসম্পন্ন পিত্তৰসত 97% পানী, 0.7% পিত্ত লৱণ, 0.2% বিলৰুবিন, 0.51% চৰ্বি যেনে কলেষ্টৰেল, ফেটি এচিড আদি আৰু 200 mg ইনঅৰ্গানিক সল্ট আদি পদাৰ্থ থাকে। এতিয়া আহো এই গল ষ্টন হোৱাৰ কাৰণলৈ। কিয় হয় এই গল ব্লাডাৰত ষ্টন? পিত্তথলীত সঞ্চিত হৈ থকা পিত্তৰসৰ ৰাসায়নিক ভাৰসাম্যহীনতাৰ বাবে এই পিত্তৰসত থকা কলেষ্টৰেল পিত্তাশয়ত গেট পৰি পৰি লাহে লাহে জমা হবলৈ ধৰে আৰু বহু বছৰ ধৰি এইদৰে জমা হৈ কঠিন হৈ যায় আৰু এই অৱস্থাটোকে গল ব্লাডাৰ ষ্টন বুলি কোৱা হয়। এই গল ব্লাডাৰ ষ্টনৰ সঠিক কাৰণ জানিব পৰা নাযায় যদিও 80% কলেষ্টৰেল জনিত আৰু 20% পিত্ত লৱণ, কেলছিয়াম লৱণৰ কাৰণে হয় বুলি হাৰ্ভাৰ্ড হেল্থ পাব্লিকেশ্যনৰ এক সমীক্ষাত প্ৰকাশ পাইছে। এতিয়া আহো এই গল ব্লাডাৰৰ সম্ভাৱ্য কাৰণসমূহলৈ। মহিলাৰ এই গল ষ্টন হোৱাৰ সম্ভাৱনা বেছি থাকে। চলিচুদ্ধৰ ব্যক্তি, বয়সস্থ ব্যক্তিসকলৰ এই গল ষ্টন হোৱাৰ সম্ভাৱনা থাকে। মেদবহুল ব্যক্তি, গৰ্ভৱতী মহিলা, অত্যাধিক চৰ্বিজাতীয় খাদ্য খোৱা ব্যক্তি, অত্যাধিক কলেষ্টৰেলযুক্ত খাদ্য খোৱা ব্যক্তি, আঁহজাতীয় খাদ্য কমকৈ খোৱা, বংশগত কাৰণত যেনে মাক দেউতাক বা পৰিয়ালৰ কোনো লোকৰ গল ব্লাডাৰ ষ্টন আছিল আৰু তেওঁৰ সতি সন্ততিৰো হোৱা সম্ভাৱনা বৃদ্ধি হয়। ডায়েবেটিছ ৰোগত ভোগা ৰোগীৰো এই গল ষ্টন হোৱাৰ সম্ভাৱনা বৃদ্ধি হয়। দ্ৰুতগতিত ওজন কমি যোৱা, লিভাৰৰ ৰোগত ভোগা লোকৰ এই গল ব্লাডাৰ ষ্টন হোৱাৰ সম্ভাৱনা থাকে। বিবাহিত মহিলা, যিসকলে নিয়মিত গৰ্ভনিৰোধক ঔষধ গ্ৰহণ কৰে তেনে মহিলা অতি সহজতে গল ব্লাডাৰ ষ্টন হোৱাৰ সম্ভাৱনা থাকে। শাৰীৰিক পৰিশ্ৰম নকৰা ব্যক্তি, যিসকলৰ শৰীৰত কলেষ্টৰেলৰ মাত্ৰা বাঢ়ে তেওঁলোকৰো এই গল ব্লাডাৰ ষ্টন হোৱাৰ সম্ভাৱনা বৃদ্ধি হয়। অত্যাধিক তেল মছলা, ফাষ্টফুড, জাংক ফুড, কণী, ব্ৰইলাৰ মাংস, ঘৰচীয়া জন্তুৰ মাংস, ঘি, মাখন, পনীৰ আদি খাদ্য খোৱাৰ ফলতো গল ব্লাডাৰত ষ্টন হ'ব পাৰে। গল ব্লাডাৰ ষ্টন হলে কি কি লক্ষণ প্ৰকাশ পায়? এই গল ব্লাডাৰ ষ্টন হলে পেটৰ সোঁকাষে ওপৰ ফালে তীব্ৰ বিষ হয়, বুকুৰ বিষ হয়, বিষ পিঠি আৰু কান্ধলৈকে প্ৰসাৰিত হয়। কেতিয়াবা কেতিয়াবা বিষৰ লগত বমি, বুকু জ্বলা পোৰা, অত্যন্ত বিষৰ লগতে গাত ঠাণ্ডা ঘাম হয়, নাড়ী গতি দুৰ্বল হয়, ৰোগী অশান্ত হৈ পৰে, শ্বাস প্ৰশ্বাসত যথেষ্ট কষ্ট অনুভৱ হয়, কোনো কোনো ক্ষেত্ৰত ৰোগীৰ জণ্ডিছ ৰোগ হয় আৰু ৰোগী হালধীয়া বৰণ হয়। এতিয়া আহো এই গল ব্লাডাৰ ষ্টনৰ উপসৰ্গলৈ। গল ব্লাডাৰ ষ্টনৰ 80%ৰ ক্ষেত্ৰত কোনো ধৰণৰ উপসৰ্গ দেখিবলৈ পোৱা নাযায়।
যেতিয়া আমাৰ পিত্তথলীত পাথৰ জমা হয় আৰু বহু ক্ষেত্ৰত ই কোনো ধৰণৰ লক্ষণ প্ৰকাশ নোপোৱাকৈ লাহে লাহে বৃদ্ধি হৈ থাকে। মই ইয়াতে এখন ছবি লগাই দিছো, আপোনালোকে চিত্ৰত দেখিছে এই সৰু সৰু টুকুৰাবোৰ। এইবোৰ যেতিয়ালৈকে বৃদ্ধি হৈ এই সম্পূৰ্ণ মোনাখন ভৰ্তি হৈ নাযায় তেতিয়ালৈকে বৰ বিশেষ লক্ষণ প্ৰকাশ নাপাবও পাৰে। যেতিয়া এই পাথৰ সম্পূৰ্ণ পিত্তথলীৰ ডিঙিলৈকে ভৰ্তি হৈ যাব তেতিয়াই ভয়ংকৰভাৱে লক্ষণৰ বহিঃপ্ৰকাশ ঘটিব, বা যেতিয়া এই পাথৰৰ এটা টুকুৰা পিত্তনলীত গৈ লাগি ধৰিব তেতিয়া আপুনি গম পাব যে আপোনাৰ গল ব্লাডাৰ স্তন হৈছে। এটা কথা মন কৰিব, যেতিয়াৰ পৰা আমাৰ পিত্তথলীত পাথৰ গঠন হবলৈ ধৰে তেতিয়াৰ পৰাই আনুষাংগিক কিছুমান উপসৰ্গ প্ৰকাশ পাবলৈ ধৰে। যেতিয়াই আপোনাৰ অত্যাধিক এচিডিটিৰ সমস্যা হবলৈ ধৰে বা গেছ হবলৈ ধৰে, খাদ্য ভালদৰে হজম নহয়, পায়খানা ভালদৰে নহয়, তেতিয়াই আপুনি অনুমান কৰিব লাগিব যে আপোনাৰ গল ব্লাডাৰ স্তন বা বিসংগতি আৰম্ভ হবলৈ ধৰিছে, আৰু তেতিয়াৰ পৰা সাৱধানতা অৱলম্বন কৰাটো অতি জৰুৰী। এই ৰোগ যেতিয়া পুৰণি হয় তেতিয়া অবষ্ট্ৰাকটিভ জণ্ডিছ হোৱাৰ উপৰিও কোনো কোনো ক্ষেত্ৰত কেঞ্চাৰ হোৱাৰ সম্ভাৱনা বৃদ্ধি হ'ব পাৰে। সাধাৰণতে মানুহে ভাবে যে এবাৰ গল ব্লাডাৰ স্তন অপাৰেশ্যন কৰাৰ পাছত আৰু পুনৰ গঠন হোৱাৰ সম্ভাৱনা নাথাকে, কিন্তু খাদ্যাভ্যাস আৰু বিভিন্ন কাৰণত এই পাথৰ পিত্তনলীত বা যকৃতৰ নলীত অথবা যকৃতৰ ভিতৰত পুনৰ গঠন হ'ব পাৰে। যকৃতৰ ভিতৰত পাথৰ গঠন হলে গুৰুতৰ সমস্যা সৃষ্টি হৈ ৰোগীৰ মৃত্যু পৰ্যন্ত ঘটিব পাৰে। কেৱল অস্ত্ৰোপচাৰে এই গল ব্লাডাৰ স্তনৰ একমাত্ৰ চিকিৎসা নেকি? বহুতে ভাবে যে কেৱল অস্ত্ৰোপচাৰে এই গল স্তনৰ একমাত্ৰ চিকিৎসা। আচলতে একমাত্ৰ অস্ত্ৰোপচাৰে ইয়াৰ চিকিৎসা নহয়, যিহেতু গল ব্লাডাৰটো আমাৰ শৰীৰৰ অত্যন্ত গুৰুত্বপূৰ্ণ অংগ আৰু পাচন ক্ৰিয়াত ইয়াৰ গুৰুত্ব অপৰিসীম। গতিকে এই গল ব্লাডাৰটো অপাৰেশ্যন কৰি বাহিৰ কৰি পেলোৱাৰ পাছত যি সমস্যাৰ উদ্ভৱ হয় সেয়া কেৱল ভুক্তভোগীয়েহে অনুমান কৰিব পাৰে। এই গল ব্লাডাৰ অবিহনে আমাৰ পাচন তন্ত্ৰটো একেবাৰে অকামিলা হৈ পৰাৰ দৰে হয়। যিমানবোৰ আমাৰ শৰীৰত থকা টক্সিন, ভাইৰাছ, পেৰাচাইট আদি বাহিৰ কৰাত পিত্তৰসৰ গুৰুত্বপূৰ্ণ ভূমিকা থাকে। ইয়াৰ অবিহনে আপোনাৰ শৰীৰত জমা হোৱা টক্সিন বাহিৰ কৰিব নোৱাৰে, ৰক্ত সংশোধনৰ সমস্যা সৃষ্টি হ'ব পাৰে, দেহত ভালদৰে পোষণৰ যোগান নোপোৱা আদি সমস্যাই আপোনাৰ জীৱন দুৰ্বিষহ কৰি তুলিব পাৰে। গতিকে এই গল ব্লাডাৰ অপাৰেশ্যন কৰাৰ কথা নাভাবি আপোনালোকে হোমিওপেথিক চিকিৎসাৰ জৰিয়তে গল ব্লাডাৰত জমা হোৱা পাথৰ বাহিৰ কৰিব পাৰে। গতিকে এই সমস্যাসমূহ উদ্ভৱ হোৱাৰ লগে লগে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিব। এইখিনিতে এটা কথা আপোনালোকক অৱগত কৰি থওঁ, বহুতে আকৌ ভাবে যে আমাৰ গল ব্লাডাৰৰ পৰা পাথৰ বাহিৰ হ'বৰ বাবে কোনো ধৰণৰ বিন্ধা নাই বা কোনো ধৰণৰ ৰাস্তা নাই। গল ব্লাডাৰটো যিহেতু এখন মোনা আকৃতিৰ, গতিকে এই মোনাৰ পৰা জমা হোৱা স্তন বাহিৰ কৰাটো অসম্ভৱ। কিন্তু ই এটা অতি ভুল ধাৰণা, কাৰণ এই স্তন গল ব্লাডাৰৰ পৰা ডিউডেনামলৈ যোৱা পিত্তনলীৰ যোগেদি গৈ শৌচৰ লগত বাহিৰ হোৱা সম্ভৱ। তাৰ বাবে আপোনালোকক একমাত্ৰ অভিজ্ঞ হোমিওপেথিক চিকিৎসকৰ পৰামৰ্শৰ প্ৰয়োজন হ'ব। যদি আপোনালোকে বিচাৰে পৰৱৰ্তী সময়ত মই এই গল ব্লাডাৰৰ স্তন বাহিৰ কৰাৰ কিছুমান হোমিওপেথিক মেডিচিনৰ পৰামৰ্শ আগবঢ়াম। তাৰ বাবে আপোনালোকে তলত কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিব। এতিয়া আহোঁ এই গল ব্লাডাৰ স্তন হলে কেনেকুৱা ধৰণৰ আপোনালোকে সাৱধানতা অৱলম্বন কৰিব। এই গল ব্লাডাৰত যাতে পাথৰ হ'ব নোৱাৰে তাৰ বাবে প্ৰতিদিনে 3 পৰা 5 কিলোমিটাৰ খোজ কঢ়াৰ অভ্যাস কৰিব লাগে, নহলে প্ৰতিদিনে 10 কিলোমিটাৰ চাইকেল চলাব লাগে। মহিলাসকলে একেৰাহে 3-4 মাহতকৈ বেছি গৰ্ভনিৰোধক বড়ি খাব নালাগে। বজাৰত সহজলভ্য ভেজাল তেল পৰাপক্ষত ব্যৱহাৰ কৰিব নালাগে। সময়মতে খাদ্য বা আহাৰ গ্ৰহণ কৰিব লাগে। ফাষ্ট ফুড, জাংক ফুড, ব্ৰইলাৰ মাংস, যিকোনো ঘৰচীয়া জন্তুৰ মাংস অত্যাধিক খাব নালাগে। ঘি, মাখন, পনীৰ আদি কমাই খাব লাগে। স্তন গঠন হোৱা লোকে এইবোৰ বৰ্জন কৰিলে ভাল। কল খাব লাগে, কাৰণ কলত মেগনেছিয়াম থাকে। মেগনেছিয়ামে শৰীৰত কলেষ্ট্ৰল নিয়ন্ত্ৰণ কৰি পাথৰ গঠন হোৱাত বাধা প্ৰদান কৰে। গলস্তন হোৱা ৰোগীয়ে তেতেলী খাব লাগে। নিয়মিতভাৱে যোগাসন কৰিব লাগে। এইসমূহ নিয়ম পালন কৰিলে আপুনি গলস্তনৰ সমস্যাৰ পৰা নিশ্চিতভাৱে বাচি থাকিব পাৰিব। আজিলৈ ধন্যবাদ জ্ঞাপন কৰিছো মোৰ এই ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চোৱাৰ বাবে। আপোনালোকক স্বাস্থ্য সম্পৰ্কে সজাগ আৰু সচেতন কৰি সুস্বাস্থ্য অধিকাৰী কৰাটোৱে আমাৰ প্ৰধান লক্ষ্য আৰু উদ্দেশ্য। আশা কৰোঁ আমাৰ লক্ষ্য আৰু উদ্দেশ্যত সফল হোৱাত নিশ্চয় সহায়ৰ হাত আগবঢ়াব। যদি মোৰ এই ভিডিঅ'টোৱে অলপো উপকৃত কৰা বুলি ভাবে তেনেহলে এই ভিডিঅ'টো আপোনাৰ লগতে যাতে আপোনাৰ বন্ধুবৰ্গ, আত্মীয় স্বজনেও এই গল ব্লাডাৰত হোৱা স্তনৰ বিষয়ে জানিব পাৰে তাৰ বাবে এই ভিডিঅ'টো ফেচবুক, হোৱাটছআপ আদি ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰিব। আজিলৈ আহোঁ পৰৱৰ্তী ভিডিঅ'ত পুনৰ লগ পাম। ধন্যবাদ।